নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ এই ইউটিউব চেনেলত। বন্ধুসকল, আজিকালি ফেচবুক, ইনষ্টাগ্ৰাম আদিত ধুনীয়া ধুনীয়া ফটোগ্ৰাফাৰৰ তলত ধুনীয়াকৈ ফটোগ্ৰাফাৰজনৰ এটা ছিগনেচাৰ লগো দিয়া আপুনি নিশ্চয় মন কৰিছে। আপোনাৰ যদি ফটোগ্ৰাফীত চখ আছে নাইবা আপুনি যদি এনেকৈ নিজৰ নামৰ এটা লগো বনাব বিচাৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাব। কাৰণ এই ভিডিঅ'ত আজি আপোনালোকক দেখুৱাম কিদৰে আপোনালোকে অতি সহজে নিজৰ নামৰ এটা ছিগনেচাৰ লগো বনাব পাৰিব, তাকো নিজৰ মোবাইলতে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছিগনেচাৰ লগো বনাবলৈ প্ৰথমে আপুনি নিজৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ যাওক আৰু PixelLab নামৰ এপটো ডাউনলোড কৰক। মই ইয়াত যিহেতু এই এপটো ইনষ্টল কৰি থোৱা আছে, সেয়েহে মই অ'পেন কৰি দেখুৱাম। এই এপটো খোলাৰ পাছত আপুনি এনেকুৱা এখন ইউজাৰ ইণ্টাৰফেচ ইয়াত দেখা পাব। এই এপটো সাধাৰণতে লগো ডিজাইনৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া এপটো খুলি সোঁফালে ওপৰৰ অংশত থকা 3টা ডটত ক্লিক কৰক আৰু ইমেজ চাইজৰ অপশ্যনলৈ যাওক। ইয়াত গৈ নিজৰ পচন্দৰ মতে আপুনি ইমেজ চাইজ দিব পাৰে। মই ইয়াত 500 by 500 চাইজ চিলেক্ট কৰিছোঁ। ইয়াৰ পাছত আপুনি এপটোৰ তলৰ ফালে থকা ডাবল স্কোৱাৰ অপশ্যনত ক্লিক কৰক। এই অপশ্যনটোত আপুনি ইমেজ বেকগ্ৰাউণ্ডৰ নানান অপশ্যন পাব। মই ইয়াৰ কালাৰ অপশ্যনলৈ গৈ বেকগ্ৰাউণ্ড কালাৰটো ব্লেক কৰি ল'লোঁ। ইয়াৰ পাছত আপুনি স্ক্ৰীনত মাজত দেখা নিউ টেক্সট অপশ্যনত গৈ ক্লিক কৰক আৰু ইয়াত আপুনি লগোটোত লিখিব বিচৰা নামটো লিখক। মই ইয়াত মোৰ নিজৰ নামটো লিখি আপোনালোকক দেখুৱাইছোঁ। এতিয়া আপোনালোকে লিখা নামটো ডিজাইন কৰিবলৈ তলত থকা কেপিটেল A অপশ্যনত ক্লিক কৰক। ইয়াত আপোনালোকে ফণ্ট অপশ্যনত ক্লিক কৰিলে বিভিন্ন ধৰণৰ ফণ্টৰ ডিজাইন দেখা পাব। আপুনি যদি বিচাৰে এই ফণ্ট ডিজাইনসমূহৰ পৰা আপোনাৰ নিজৰ পচন্দৰ ফণ্ট চিলেক্ট কৰিব পাৰে। কিন্তু আমাক যিহেতু অলপ প্ৰফেশ্যনেল ছিগনেচাৰ ফণ্ট লাগিব, ইয়াৰ বাবে আমি এপটো মিনিমাইজ কৰি গুগল চাৰ্চলৈ যাম। ইয়াত গৈ আপুনি টাইপ কৰক দ্য ফণ্ট। ইয়াৰ পাছত প্ৰথমে আপোনালোকে দেখা পাব thefont.com আৰু ইয়াত আপোনালোকে ক্লিক কৰক। এই ৱেবছাইটটো খোলাৰ পিছত আপুনি হাজাৰ হাজাৰ ফণ্ট ডিজাইন ডাউনলোড কৰিবলৈ পাব। মই ইয়াৰ মাজৰ পৰা হেণ্ড ৰিটেন ছেকশ্যনত গৈ 2টা ফণ্ট ডিজাইন ডাউনলোড কৰি দেখুৱাম। ইয়াত মই ছিগনেচাৰ মুমেণ্টছ আৰু ফটোগ্ৰাফ ছিগনেচাৰ নামৰ ফণ্ট 2টা ডাউনলোড কৰিম। ইয়াৰ বাবে আপুনি ফণ্টৰ নামটোৰ ৰাইট ছাইডত থকা ডাউনলোড অপশ্যনত ক্লিক কৰিলেই ফোনৰ ডাউনলোড ফোল্ডাৰত এই ফাইল 2টা ছেভ হৈ যাব। ইয়াৰ পাছত মই আকৌ গুগল চাৰ্চত গৈ কেমেৰাৰ 2টামান লগো ডাউনলোড কৰিম। যিহেতু ইয়াত মই ফটোগ্ৰাফাৰৰ লগো বনাম, সেয়ে নামটোৰ লগত কেমেৰাৰ লগো থাকিলে প্ৰফেশ্যনেল ডিজাইন দেখাব। এতিয়া আপুনি আপোনাৰ ফোনত থকা যিকোনো এটা ফাইল মেনেজাৰ খুলি ডাউনলোড ফোল্ডাৰলৈ যাওক আৰু ইয়াত আপুনি thefont.com-ৰ পৰা ডাউনলোড কৰা ফাইলকেইটা বিচাৰি পাব। এই ফাইলকেইটাত ৰাইট ক্লিক কৰি এই ফাইলকেইটা আপোনালোকে এক্সট্ৰেক্ট কৰি লওক। এতিয়া আকৌ আমি ঘূৰি যাম PixelLab এপলৈ। ইয়াত গৈ ফণ্টৰ ভিতৰত মাই ফণ্ট অপশ্যনত ক্লিক কৰক। এতিয়া ওপৰত থকা চাৰ্চ অপশ্যনত গৈ ফোনৰ ডাউনলোড ফোল্ডাৰটো খুলি পাৰ্টিকুলাৰ ফণ্ট ফাইলটো এড কৰক আৰু চিলেক্ট কৰক। ইয়াৰ পাছত মই আৰু এটা টেক্সট ডিজাইনৰ বাবে এড কৰিম। এতিয়া কেমেৰা লগোটো ইনচাৰ্ট কৰিবলৈ আপুনি এড অপশ্যনলৈ গৈ গেলেৰীৰ পৰা কেমেৰাৰ লগতো চিলেক্ট কৰক। এতিয়া তলৰ অপশ্যনৰ পৰা ইৰেজ কালাৰ কৰি লগোটো নিজৰ জোখত ডিজাইন কৰি লওক আৰু এনেদৰে হৈ যোৱাৰ পিছত লগোটো ছেভ কৰি দিয়ক। এতিয়া আপোনাৰ লগো ডিজাইন বনোৱা সম্পূৰ্ণ হৈ গ'ল। এতিয়া চাওক আপুনি কিদৰে এই লগোটো নিজৰ ফটোগ্ৰাফত দিব পাৰিব। ইয়াৰ বাবে আপুনি যিকোনো এটা ফটো এডিটিং এপ খুলি লওক। ইয়াত মই মোৰ মোবাইলত তোলা এখন ফটো স্নেপচিট নামৰ ফটো এডিটিং এপত খুলি লৈছোঁ। ইয়াৰ পাছত মই ইয়াত টুলছত গৈ ডাবল এক্সপ'জাৰ অপশ্যনত ক্লিক কৰিম আৰু তাত গৈ এড ফটোজত অপশ্যনত ক্লিক কৰি লগো থকা ইমেজখন চিলেক্ট কৰিম। এতিয়া লগোটো ফটোখনৰ নিৰ্দিষ্ট স্থানত লগাই মই ফটোখন ছেভ কৰি দিম। তেন্তে এয়া আপোনালোকে দেখিলে কিদৰে আপুনি যদি সহজতে নিজৰ ফোনতে প্ৰফেশ্যনেল লগো ডিজাইন বনাব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব। এই ভিডিঅ'টো চাই যদি আপুনিও নিজৰ ছিগনেচাৰ লগো বনাব পাৰিলে তেনেহ'লে কমেণ্ট কৰি জনাব। ইয়াৰ লগতে আপুনি মোক ফেচবুক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID, য'ত মই দৈনিক নতুন নতুন ফটো আপলোড দি থাকোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।